তো গাইজ ৱেলকাম কৰি দিলোঁ একদম দেখিছেনে ঘৰত মানে পূৰা একদম কাম চলি আছে একচুৱেলি মানে সিদিনাখন যে টিভি কিনিব যোৱাটো দেখাইছিলোঁ ন তো টিভিটো আজি আহি পাইছেহি আহি যোৱাকালি পাইছে বাট লগাব আজি আহিছে ফিটিং কৰিবলৈ তো তেখেতে পূৰা ষ্টাৰ্ট কৰি দিছে কাম আজিকালি মানে ভিডিঅ'বিলাক এনেকৈ ফাষ্ট ফৰৱাৰ্ডত বনাওঁতে না হেভিত হৈ গৈছে মোৰ বেছিভাগ ভিডিঅ' এনেকুৱাই বনোৱা হৈছোঁ আৰু মানে এই কি কয় ৱালখন হোল বনাওঁতে ধূলিখিনি পৰি যাব ন সেইকাৰণে একদম চুপৰিখন হাতত লৈ লৈছে মিহিহঁতে এইখনক চুপৰি বুলি কয় তো মোৰো আজিকালি চুপৰি বুলি কোৱা অভ্যাস হৈ গৈছে আৰু আমি মানে টিভিটো অলপ তলত লগাম বুলি ভাবিছোঁ কাৰণ কান্ধাৰ তলৰ পৰা টিভি চাই ন ই একদম ডিঙিটো মানে আমাৰ সন্মুখৰ মানুহৰ ঘৰত দেখিছোঁ ডিঙিটো ওপৰমুৱাকৈ চাই থাকে সেইকাৰণে টিভিটো অলপ তলত লগাম যেন তাৰ ডিঙিটো কষ্ট নাপায় এইখন পাৰফেক্ট ফিট কৰাৰ পিছত আৰু টিভিটো লাগি যাব আৰু বেছি টাইম নাই আৰু সেইফালে ন'টিছ কৰিছেনে মই কি থৈ দিছোঁ মানে বেক চাইডে চাইছেনে নাই ফ্ল'ৰ ক্লিনিং থৈ দিছিলোঁ একচুৱেলি ভিডিঅ' বনাই আছিলোঁ ভিডিঅ' বনাই থাকোঁতে মানে তাতে এৰিয়ে দিলোঁ পাহৰিয়ে গ'লোঁ OLED টিভি এটা ল'ম বুলি বহুত দিনৰে ইচ্ছা আছিল তো ফাইনেলি মোৰ ইচ্ছাটো পূৰণ হ'ল মিহিলক কৰোঁ যে মানে এইবাৰ ল'লে OLEDয়ে ল'ম তো সিও ক'লে হ'ব ঠিক আছে অলপমান কষ্টলি হয় বাট ল'ব মন আছিল সেইকাৰণে মিহিৰে ক'লে লৈ লওঁ ये इसको बाहर निकालना ही पड़ेगा क्या? नहीं वो तो अभी हैंग करने के लिए लगा है। ओके, देन वी कैन पुश। ये जो है इसमें जाएगा और ये यहाँ पे जाएगा जो स्लॉट है ठीक है এইফালে চ দেউতাক কি কৈছে দেউতাক চ বেবী দেউতা চ উল্টা কৰি ঘূৰিছে ইও ইও কম নহয় सीधा ऊपर उठाने पड़े उठाने सीधा नीचे वाले स्लॉट से आपकी ऊपर से ये वाला स्लॉट नहीं लगा नीचे वाला नहीं लगा তো গাইজ হাতত ৰিমোট পৰিলে আৰু এতিয়া কান্হা আৰু দেউতাকক সেইটো ৰুমত থৈ মই এইফালে रखना था क्या आपको ये? नहीं अभी निकालना है। नहीं वो नहीं रखते क्योंकि टीवी की जो हीटर हीट हो गया तो वो आपको इससे ज़्यादा डैमेज करेगा और मुझे ऐसे ही बोल रहे खुद को ही रखना होगा सर ऐसे मेरा नाम ले रहे हैं है ना करना मैंने देखा वहाँ पे भी ट्राई करके अच्छा नहीं लगता ट्रेनिंग में बहुत करके रहा है उसके बाद कोई दिक्कत नहीं ऐसे उसको बहुत पता चल रहा है वो सिर्फ वो ये वाला सीखा है तो इसलिए उसको पता है इसमें वो सब आता है टीवी में जो जितना स्ट्रेट देख रहे हैं ना वो कंफर्टेबल है अभी इसलिए उनको वहाँ बिठाने लगा कि पता तो चल जाए कि उनके लिए कंफर्टेबल है वाईफाई आप আৰু এইফালে মানে টিভিত ৱাইফাই কানেক্ট কৰি আছোঁ কাৰণ আমি মানে ডিছ টিভি কেবল টিভি এইবিলাক কানেকশ্যন নকৰোঁ ডাইৰেক্ট ইণ্টাৰনেটতে লগাম বুলি ভাবিছোঁ সেইকাৰণে ডাইৰেক্ট মিহিৰে ৱাইফাইৰ কানেকশ্যন লগাই আছে পাছৱৰ্ডটো নকওঁ দিয়ক আৰু আপোনালোকে চুৰ কৰিলে ভাত বনাই আছিলোঁ তাৰপিছত এইফালে এইটো বক্সটো দেখাইছিলোঁ ন বক্সটোও খুলি আছোঁ অলপ অলপকৈ তো মানে মই কেইটামান বস্তু মানে নিজৰ কামত অহা বস্তু সাঁচি ৰাখিছিলোঁ নিজৰ ঘৰ হ'লে ইউজ কৰিম বুলি এইটো এটা মছলা ডাব্বা হয় ইমান ধুনীয়া হয় মোৰ সাহসে নহ'ল তাতে ওলাবলৈ তো ভাবিছোঁ কোনদিনা মৰি যাম পাত্তা নাই আজি ওলাওঁ তো আজিৰ পৰা ইউজ কৰিম ফাইনেলি মানে এইটো মছলা ডাব্বা হয় আৰু এইটো এটা ৰুটি থোৱা ডাব্বা হয় এইটো ওপৰৰ ঢাকনি হয় আৰু ডাব্বাটো ধুই পিনে শুকাব দিছোঁ এইফালে এইটো যে দেখিছে গল্ডেন কালাৰ এইটো ডাব্বা হয় তো মানে সপোনবিলাক পূৰা কৰিব ধৰিছোঁ আৰু লাহে লাহে ন জীৱনৰ ভৰসা নাই का सपना था कि नहीं ये सपना था कि नहीं है वो नहीं पता बट ये देख के तो अच्छा लग रहा है मेरा ब्लॉग का रीजन ही ये है कि हम बूढ़े हो जाएंगे और हम दोनों कान्हा का बचपन देखते रहेंगे सारे बच्चों का बचपन देखते रहेंगे घर वालों को देखते रहेंगे यही रीजन है पैसा तो पता नहीं कब कमाऊंगी यूट्यूब से बेबी बेबी उसको मुरमुरा खाना है देखना कप मत गिराना दोनों
তো গাইজ সেইকাৰণে মই ব্লগবিলাক যে বনাই থাকোঁ এইটোৱে ৰিজন। এটা বয়সত আমি এনেকৈ বহি বহি অকল ইউটিউবটো খুলিম আৰু আমাৰ ব্লগবিলাক এনেকৈ চাই থাকিম, সেইটোৱেই মানে প্লেন মোৰ। ইউটিউবৰ ব্লগ বনোৱা, ভিউজ চিউজ নাপাওঁ, নিজৰ কাৰণে বনাই থাকোঁ। আৰু মই অলপ পিছত মোৰ ভাগিনীকেইটা কিমান সৰু আছিল সেইবিলাক চোৱা ষ্টাৰ্ট কৰিম। কিমান ভাল লাগে এইবিলাক ব্লগ চালে কেইদিনমান পিছত। মছলাবিলাক ওলাবলৈ বাকী আছে। হালধি পাউডাৰ আৰু লাল মিৰ্চ পাউডাৰটো ওচৰতে পালোঁ, একেলগে ভৰাই থ'লোঁ। বাকীকেইটা মছলা ক'ত ক'ত আছে বিচাৰিব লাগিব। আৰু এইফালে আজি বনাইছোঁ চয়াবিন আলু, তো হৈ আছে কুকাৰত। তো বাকী মছলাবিলাক ক'ত ক'ত আছে মনত চনত নাই, আকৌ বিচাৰি আছোঁ, ভৰাই আছোঁ যি পাওঁ।